নমস্কাৰ, ৰিপাব্লিক নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দিবলৈ ওলাইছোঁ এক বিশেষ প্ৰতিবেদন। বিগত 17 বছৰে BTC শাসনত থকা BPF চৰকাৰে সততে জয়গান গাই আহিছে। 17 বছৰীয়া হাগ্ৰামা মহিলাৰ মডেল BTCৰ প্ৰকৃত স্বৰূপ আজি আমি আপোনালোকক দেখুৱাম। 35 নং মুৰেবাৰী পৰিষদীয় সমষ্টিৰ নিচকলাই গাঁও TCDCৰ একেবাৰে অন্তিমখন গাঁও চিল্কাপাৰা গাঁৱৰ ৰাস্তাৰ দুৰৱস্থা চাওক ৰাইজ। এজন EM আৰু এজন MLA থকা স্বত্তেও আজিৰ ৰাস্তাৰ অৱস্থা চাওক ৰাইজ। চাওক ৰাইজ, কিমান তললৈ ভৰি সোমাই যায় চাওক ৰাইজ। চাওক ৰাইজ, মই এফালৰ পৰা দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই লওক। চাওক, তৎসত্ত্বেও তেওঁলোকে কিমান উন্নয়ন হোৱা বুলি মানুহক ৰাইজক আভুৱা মাৰি আছে। চাওক ৰাইজ, চাওক ৰাইজ, আপোনালোকে চাওক আৰু ভাবক, ৰাস্তাৰ দুৰৱস্থা এবাৰ চাওক আৰু ভাবক, সঁচাকৈ উন্নয়ন হৈছেনে বাৰু? নিজ কলাইগাঁও BCDCৰ একেবাৰে অন্তিমখন গাঁও চিল্কাপাৰা। চাওক ৰাইজ, ৰাইজ আপোনালোকে ভালদৰে চাব, মই এফালৰ পৰা দেখুৱাই গৈ আছোঁ, একে শেষলৈকে চাব। একেবাৰে মই শেষলৈকে দেখুৱাম। আৰু গাতে লাগি আছে নাতিপাৰা BCDC ডুঙৰপাৰা গাঁওখন, আৰু সেই গাঁৱৰ দুৰৱস্থাৰ কথাটো ক'বই নালাগে। চাওক ৰাইজ, মই এজন যুৱক লগ পাইছোঁ, তেখেতক সুধিম এতিয়া, তেওঁ এই ৰাস্তাৰ অৱস্থাটো ক'ব। কওকচোন বাৰু আপুনি এবাৰ, আমাৰ এই নিচকলাই গাঁও অন্তৰ্গত এইখন চিল্কাপাৰা গাঁও হয়, আৰু এই ৰাস্তাৰ অৱস্থা আপুনি দুৰৱস্থাটো কওক এবাৰ। এই ৰাস্তাৰ যিটো অৱস্থা, এই অৱস্থাই আপোনাৰ যাতায়াত কৰাটো অসুবিধাই হয়, কিন্তু প্লাছ আপোনাৰ কোনো যান বাহনে যাব নোৱাৰে এই ৰাস্তাৰে, হয়, এনেকুৱা অৱস্থা। গতিকে BPF যে 15 বছৰ যি কাৰ্যকাল চলালা, হয়, এই চলোৱাৰ আমাৰ এইটো মেইন ছবি আৰু এইটো হয়, 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 এই ছবিটো আমি ৰাইজে দেখাই পাব, গতিকে এইটো চালে হয়, নিশ্চয়। তৎসত্ত্বেও আপোনালোকে ভোট দিম বুলি ভাবিছেনে বাৰু? নাই নিশ্চয় ভাবাই নাই এইবিলাক। হয়, হয়, BPFকতো কোনো কাৰণে আমি ভোট দিয়া নহয়। হয়, 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 গতিকে হয়, হয়, শুনিছোঁ। গতিকে আমাৰ নতুন চৰকাৰ লাগে, গতিকে নতুন চৰকাৰৰ আমি পৰিৱৰ্তন আনিবৰ কাৰণে আমি নিশ্চয় আগবঢ়াটো আমাৰ পাৰিব কৈছে। আপোনালোকে ক'ত ভোট দিম বুলি ভাবিছে? এইটো এবাৰ নিশ্চয় আমি ভোটৰ ৰাইজৰ ফালৰ পৰা আমি এটা থিৰাং কৰা হৈছে আমাৰ চিল্কাপাৰা বাসীৰ পৰা, যে আপোনাৰ UPPL দলকে এইবাৰ ছাপোৰ্ট কৰা হৈছে, যে নতুন পাৰ্টি, গতিকে তেওঁলোক আনি দিছে আমাৰ ৰাইজৰ অসুবিধাটো বুজি পাওক। হয়, হয়, গতিকে বুজি পাই তেওঁলোকে কাম কৰি যাওক আগন্তুক পৰ্যায়বিলাকত, হয়, হয়, কৰি গ'লে নিশ্চয় তেওঁলোকৰ লাভৱান হ'ব বুলি হয়, আশা হয়, আছে। হয়, 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 ধন্যবাদ। চাওক ৰাইজ, এতিয়া ৰাইজৰ মতামত বুজিলে আপোনালোকে। মই একেবাৰে অন্তিমলৈকে দেখুৱাই যাম, আপোনালোকে চাই যাব ৰাস্তাৰ দুৰৱস্থা, শেষলৈকে চাব। হয়, মই দাদা এজনক লগ পাইছোঁ, সুধিম মই তেখেতকো। দাদা, আপুনি কওকচোন ৰাস্তাৰ বিষয়ে। ৰাস্তা আজি BPFে আজি 17 বছৰ ধৰি ৰাজত্ব কৰিলে, হয়, তেওঁলোকে আজি পৰ্যন্ত 1 টকা মাটি নেপেলালে। হয়, 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 গতিকে এই ক্ষেত্ৰত আমি এতিয়া কি বিচাৰ কৰিম তেওঁলোকৰ ওপৰত? হয়, এতিয়া আপোনালোকে ক'ত ভোট দিম বুলি ভাবিছে এইবাৰ? এইবাৰ আমি ৰাইজে আলোচনা কৰি হয়, আমি এইটো সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ। আচ্ছা, 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 চাওক, চাওক, মই দেখুৱাই গৈছোঁ এফালৰ পৰা। এই খালটো দেখাই দিব। চাওক ৰাস্তাৰ অৱস্থা, চাওক। তথ্য সহকাৰে ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। আমি এনে কোনোবা ভাবা পাৰে এনে মুখেৰে কৈ আছে। চাওক ৰাইজ, মই এফালৰ পৰা দেখুৱাই যাম, একেবাৰে অন্তিমলৈকে চাব।
আৰু অকণমান আগত একে বৃহৎ খাল আছে এটা ৰাস্তাৰ মাজত চাব পাৰি আপোনালোকক দেখুৱাই দিম মই চাওক ৰাইজ চাই থাকক এই হৈছে জগদীশ চৰকাৰ আৰু মহেশ্বৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন BPF চৰকাৰ তেওঁলোকে কিমান কথাৰ ফুলজাৰি মাৰি থাকে আপোনালোকে চাই থাকক কেৱল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কেৱল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চাওক ৰাইজ বেছি নাই মই পাইছোঁ চাওক ৰাইজ চাই থাকক এফালৰ পৰা চাই থাকক এইটো চাওক ৰাইজ এয়া ৰাস্তাৰ অৱস্থা চাওক ৰাইজ মই দেখুৱাই গৈছোঁ এয়া আহা তুমি আহাচোন তুমি আহা তুমি অকণ খোজকাঢ়ি দেখুওৱা কোনোবাই মিছা কোৱা বুলি ভাবিব পাৰে আহা খোজকাঢ়ি দেখুওৱা মই ভিডিঅ' কৰি আছোঁ দেখুওৱা খোজকাঢ়ি যোৱা আছোঁ তুমি দেখুৱাই দিয়া নিশ্চয় নুমাই অসুবিধা সেইফালৰ পৰা আহি দেখুৱাবা চাওক চাওক ৰাইজ চাওক মই যদি কিবা মিছা মাৰিছোঁ চাওক মহেশ্বৰ বড়ো আৰু জগদীশ চৰকাৰ ডাঙৰীয়াৰ ডাংকুপ মৰা কথাৰে চৰকাৰ নচলে তেওঁলোক সদায় উন্নয়ন হোৱা বুলি কয় মুখেৰে ফুলজাৰি মাৰে চাওক ৰাইজ এতিয়া চালে বুজি পাব মাছ দিলে মাছ থাকিব চাওক আমি মিছাও ক'ব পাৰোঁ কিন্তু কেমেৰাই মিছা নকয় চাওক ৰাইজ এতিয়া আপোনালোকে ভাবক এবাৰ তৎসত্ত্বেও আপোনালোকে ভোট দিম বুলি ভাবিছেনে বাৰু না এইখন চৰকাৰকে আকৌ আনিম বুলি ভাবিছে চাওক ধন্যবাদ কছাৰীতল ভিচিৰ অন্তৰ্গত পিছলা দঙৰ ৰাস্তাৰ এই দুৰ্নীতি এই অৱস্থা আজি চাই লওক ৰাইজ জগদীশ চৰকাৰৰ আজি 17 বছৰে এই পুলটো দেখাই নাপালে